গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু লগত ময়ো ভালে আছোঁ আপোনালোকৰ দুৱাৰ আশীৰ্বাদত। তো আজি আমি মানে গেলা বৰষুণত গৈ আছোঁ, অলপ ফুৰিব গৈ আছোঁ, মইৰাবাৰী গৈ আছোঁ। আজি মানে গাড়ী লৈ যাম, এইটো আমাৰ ভিন্টিৰ গাড়ী হয়, কিয়া কাৰেণ্ট। তো এইখনতে যাম, বৰষুণ দি আছে চাইছে নাই, একদম মানে চোতালত পূৰা বানপানী হৈ গ'ল, একদম বৰষুণ দি দি একদম মানে গেলাই দিছে আৰু বৰষুণে। আমিও এতিয়া লাহেকৈ গাড়ীত বহি দিলোঁ। এয়া ভাইটি আছে, লগত মা আছে, এইপিনে আব্বা আছে আৰু এইপিনে আমাৰ ভিন্টি হাই এটা কৈ দিয়ক। আমিও এতিয়া অল্ড গান শুনি শুনি গৈ আছোঁ আৰু ৰাস্তাৰ মজা লৈ চাব পাৰে, বৰষুণৰ বতৰ। আমিও আহি পাই গ'লোঁ সৰ্বগাঁও। চাওকচোন এই বৰষুণৰ মাজতো ব্যৱসায়ীবিলাকে কেনেকৈ ছাতি লৈ ব্যৱসায় কৰি আছে, কষ্ট কৰি আছে। সিহঁতৰ বাবে বৰষুণ একোৱে নহয়, যিহেতু পেট আছে যেতিয়া ব্যৱসায়টো কৰিবই লাগিব, কষ্ট হ'লেও কৰিব লাগিব, হয়নে নহয় গাইজ? বাৰু আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন। আমিও আহি পাই গ'লোঁ পেট্ৰল পাম্প, চাব পাৰিছে। তো ভাবিলোঁ ফাৰ্ষ্ট টাইম গাড়ী পেটটো ভৰাই লওঁ, নহ'লেতো আৰু যাব নোৱাৰিম। তো গাড়ী যদি ভালকৈ পেটটো ভৰা থাকে তো আমাক ভালকৈ লৈ যাই থাকিব। গাইজ চাওক না, ৰাস্তাটো ইমান ধুনীয়া কৰিছে আগৰ পৰা। মইৰাবাৰী যোৱা ৰাস্তাটো মানে 4 লাইনৰ নিচিনাই হৈ গ'ল এতিয়া আৰু। আমিও আহি পাই গ'লোঁ তো ঢিঙত মেলা হৈ আছিল আৰু এবাৰ আহোঁতে গম পাইছিলোঁ, জানো এতিয়া আছেনে নাই গম নাপাওঁ বাৰু। এইটোৱে হৈছে কলেজ। বহুতে চিনি পায় বা বহুতে চিনি নাপায়, বহুতে ভাল লাগে কলেজখন, বহুত ডাঙৰো আছে। এইটো বাউণ্ডাৰী ইমানখিনিলৈকে ইয়াত আগতে চাব পাৰিছে, হাতৰ ৰাইট চাইড এটা ৰাস্তা সোমাই গৈছে। তো এইপিনে মানে ডুমডুমীয়া যায় আৰু এইপিনেদি গৈ আকৌ বৰদোৱাৰ পিনেও ওলাব পাৰি। আৰু ইয়াতে আপোনালোকৰ এই ৰাস্তাটো চাইছে ন, হাতৰ ইয়াতেই মেলা হৈছিলে আৰু এইটো হয়তো টেম্পু। তো এতিয়া আমিও মানে গাড়ীৰ পৰা অলপ নামিলোঁ ঢিঙত, কিবা এটা ভাবিছোঁ, কিবা এটা লৈ ল'মগৈ, খামগৈ। মানে গাড়ীত আহি মানে বৰষুণত আহি পাই গ'লোঁ আৰু ঢিং। তো এয়া গৈ আছোঁ, এই পানী চাইছে নাই আপোনালোকে? তো এইটোৱে হ'ল বজাৰ, মানে বজাৰটো আগত আছে। আমি অকণ গাড়ীখন আগত ৰখালোঁ, যিহেতু দুটা চিপছ লৈ লওঁ। ইমান দূৰ আহিছোঁ মানে একো খোৱা নাই, তো ভাবিলোঁ দুটা চিপছ লৈ লওঁ। সেই লগত ভাইটিও নামি আহিছে, এই ফুটপাথ দিয়ে লওঁ। তো ইয়াৰ ভিতৰৰ পৰা এই চিপছটো লওঁ, এইটোৱে লওঁ ন। এতিয়া লৈ ল'লোঁ, বাদাম লৈছোঁ 2 পেকেট আৰু চিপছ লৈছোঁ। এতিয়া গাড়ীত গৈ আছোঁ, বেছি নাই আৰু ইয়াৰ পৰা মাত্ৰ 5 কিলোমিটাৰমান হ'ব মইৰাবাৰী বজাৰ। গাড়ী আহি পাই গ'লোঁ, গাড়ীৰ ভিতৰতে সোমাই যাওঁ। আপুনি ক'ত গৈছিলে? আমিও মইৰাবাৰী বজাৰ পাৰ হৈ আহিল। এইপিনে চাব পাৰিছে, এইপিনে সোমাই যায় পাতিকী বাৰী। ফাৰ্ষ্ট টাইম আমি মাহীহঁতৰ ঘৰত যাম, তাৰপিছত যাম বাৰু এপাক বজাৰ, আপোনালোকক দেখাম বাৰু। তো ব'লক এতিয়া মাহীহঁতৰ ঘৰলৈ যাওঁ। তো আমিও গাড়ীৰ পৰা নামি আহিলোঁ। তো ইমান দেখুওৱা নাই আৰু ৰাস্তা ঘাট, গমটো পাইছে যি বৰষুণ তাতে, সেইবুলি দেখুওৱা নাই। তো এইফালে চাব পাৰে মাহঁতে গৈ আছে, মা ভিন্টিহঁত মাহীহঁতৰ ঘৰলৈ। ভিন্টিয়ে কি এক্টিং কৰিছে চাইছেনে? তো এয়া এইফালেও পুখুৰী আছে, চাওক গাঁৱৰ পুখুৰী, এইপিনেও এটা আছে। বৰষুণৰ মাজত আহিছোঁ যে এতিয়া আৰু বলক দেখাওঁ মাহীহঁতৰ ঘৰটো আপোনালোককো। ফাইনেলি আহি পালোঁ, এইটোৱে হ'ল মোৰ মাহীৰ ঘৰ। ইমান ভালকৈ মানে নতুনকৈ বনাইছে, ইমান ভালকৈ এতিয়াও হোৱা নাই। তো বলক ভিতৰটো দেখাওঁ আপোনালোকক। এইটোৱে হ'ল মাহীহঁতৰ ঘৰ, মানে কাম হৈ আছে লাহে লাহে আৰু। আমিও মাহীহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। এইটো মোৰ মাহীৰ ল'ৰাই লৈছে, মানে R15 B4। তো এইখন লৈ মানে অলপ বজাৰ যাম, অথনিতো বজাৰত দেখাব নোৱাৰিলোৱে আপোনালোকক। তো বলক বজাৰ গৈ থাকোঁ। মানে কথাটো হ'ল, মাহীহঁতৰ ঘৰত আহি আৰু মই বাইক নচলাম এইটো কেতিয়াও হ'বই নোৱাৰে। সেইবাবে অলপ বাইকটো মোৰ বহুত ভাল পাওঁ মই বাইক চলাই। ভাবি আছোঁ ল'ম, চাওঁ কি হয়, কিন্তু চলাই মোৰ তাত বহুত ভাল লাগে। MT-50খন মই বেছি ভাল পাওঁ, R15ও ফেভৰেট হয় বাৰু, নোহোৱা নহয়। তো এইখনেই হ'ল মইৰাবাৰী কলেজ। তো কেতিয়াবা যদি ভিতৰত সোমাব পাৰোঁ তো আপোনালোকক ধুনীয়াকৈ দেখাম বাৰু। এয়া চাব পাৰে আমাৰ মামা আহি গ'ল। মামা কি খবৰ? মামা দেখোন লাজ কৰি আছে। এতিয়া তোমালোকৰ ওচৰত আহিছোঁ, এতিয়া ক'ত লৈ যাবা সেইটো কোৱা? ক'ত লৈ যাবা ঘূৰাবৰ কাৰণে?
মইৰাবাৰী আহিছোঁ যিহেতুতো ঘূৰাবতো লৈ যাব লাগিব কওঁ না কিয়া বজাৰত আহি মানে দাদাৰ দোকানত আহিছোঁ এই চা এইকেইটা সোমাই গৈছে দোকানৰ ভিতৰত তহঁতে কিয় সোমাইছ দোকানৰ ভিতৰত হা কিবা খাবলৈ সোমাইছ তো এইটো চাব পাৰে একদম মানে দোকানৰ মাল পুৰা ভৰ্তি হৈছে দোকান চলালে এনেকুৱা চলাব লাগে একদম পুৰা ভৰ্তি তৈ এইপিনে দাদাই পাণ বনাই আছে বজাৰৰ পৰা ওলাই আহি এতিয়া গৈ আছোঁ ইয়াতে মানে এটা পাতিকিবাৰী থান এটা আছে সত্ৰ এটাতো তাতে গৈ আছোঁ চাওক না গাইছ আগৰ পৰা কিমান ধুনীয়া হৈছে ৰাস্তা ঘাট ভিতৰৰ ৰাস্তাবিলাকো বহুত ধুনীয়া ইয়াতে চাব পাৰিছে তো লিখাই আছে ইয়াত শ্ৰী শ্ৰী আলি পুখুৰী পাতিকবাৰী থান সত্ৰ মইৰাবাৰী মৰিগাঁও অসম ইয়াতে মানে পুৰা জেগাখিনি ভালেই লাগে বেয়া নালাগে বাৰু আহি পেলাই ইয়াতে মেলা চেলা হয় মানুহে ফটো চটো তুলিব আহে কলেজৰ পৰাও সেয়ে চাইছে ইয়াতে ক্ৰিকেট খেলি আছে এতিয়া ষ্টাৰ্ট এতিয়া আমিও আহি পালোঁ মানে মইৰাবাৰী পাতিকবাৰী বুলি কয় পাতিকবাৰী থান বুলি কয় এইখিনি জেগা থান বুলি কয় না তো ইয়াতে আমাৰ গাড়ীখন পাৰ্কিং কৰি ল'লোঁ তো ইয়াত মানে মেলাও হয় যেতিয়া বৰদোৱাটো মেলা হয় ন তো বৰদোৱা মেলাৰ সময়তে এইখিনি জেগাত মানে বৰদোৱা মেলাৰ লগতে ইয়াত মেলা এটা হয় এসপ্তাহমান থাকে তো এতিয়া আহিলোঁ যে মাহীহঁতৰ ঘৰত আহে মাহীহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু মাত্ৰ আধা কিলোমিটাৰমানহে হ'ব এই চাব চাইছেনে দুটাই মানে পুৰা একদম মানে ফটো তুলিব মানে ৰেডি হৈ আছে আৰু এইটো ইয়াতে মানে কলেজৰ ষ্টুডেণ্টবিলাকে আহি ফটো চটো মাৰে আৰু এই মাত্ৰ মামাই ক'লে এইটো এটা কুঁৱা হয় বহুত পুৰণি কুঁৱা হয় তো এতিয়া মানে এনেকৈ উঠি গ'ল আৰু ইয়াতে বোলে শংকৰদেৱে বোলে ইয়াত গা ধুইছিলে এটা সময়ত মানে সেইটো সময়ত মানে তো এইটো এটা পুখুৰী হয় আগৰ দিনৰ শুনিছোঁ আৰু ইমান এটা ভালকৈ নাজানো তথাপিও আপোনালোকে যদি কিতাপত বোলে লিখা আছে বোলে শুনিছোঁ আৰু তো এয়া চাইছেনে ইয়াতে চেলফি উঠাত ফটো উঠাত মানে পূৰা ৰেডি হৈ আছে মানে আৰু লগত মোকো লৈ ল অকলে অকলে তুলি আছে চাইছেনে কেনেকুৱা বেইমান একেলগে আহিছোঁ মই চলাই আহিছোঁ দুটাক লৈ আহিছোঁ এতিয়া সিহঁতে অকলে অকলে উঠাই আছে মোক নলয় লগত বা মামা কি পোজ দিছে আৰু এইফালে ফটো মাৰাত মানে পুৰা বিজি আৰু বৰষুণৰ মাজত আমিও এতিয়া ঘৰৰ পৰা ওলাই দিলোঁ খোৱা বোৱাও হৈ গ'ল আমাৰ বৰষুণৰ মাজত ফুৰা সেয়া চাব পাৰে ছাতি লৈ গৈ আছোঁ মুজাম্মিল বৰষুণত ফুৰাৰ মজাই বেলেগ না ভাল লগা নাই এতিয়া খামগে নহয় আমি আমাৰ গাড়ীখন মানে আৰু আগত আছে আমি মানে এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু